বিলাসীপাড়া সার্বজনীন দুর্গাপূজার বিজয়া দশমীর প্রতিমাক বিসর্জন। বিভিন্ন অনুষ্ঠানৰ দুৰ্গাদেৱী পূজা মণ্ডপক লৈ ভক্তসকলে নাচ গানেৰে উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিছে বিলাসীপাৰা চহৰ। পূজা মণ্ডপৰ বিসৰ্জন উপভোগ কৰিবলৈ হাজাৰ হাজাৰ ভক্তই বিলাসীপাৰা বাৰিয়া কৌৰাম নৈৰ ঘাটত উপস্থিত হোৱা দেখা যায়। কেনেদৰে প্ৰতিমাক বিসৰ্জন দিয়ে চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদনত। টপ নিউজ অসম। প্ৰথমতেই মই বিলাসীপাৰা সমূহৰ ৰাইজ তথা গোটেই অসমবাসী ৰাইজক বিজয়া দশমীত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ জন্মৰ আগৰে পৰা বিলাসীপাৰাত শান্তিপূৰ্ণভাৱে হিন্দু মুছলমান জৈন খ্ৰীষ্টান ইয়াত নাই, গোটেইখিনি আমি মানৱ ধৰ্ম হিচাপে ইয়াত পালন কৰি থাকোঁ। আমাৰ এই স্বৰ্গীয় দুৰ্গা উৎসৱে কওক, আমাৰ দুৰ্গা উৎসৱে কওক, আমাৰ লক্ষ্মী পূজাই কওক, কালী পূজাই কওক, ঈদে কওক বা বিভিন্ন ধৰণৰ আমাৰ ধৰ্মীয় উৎসৱে কওক, জাতীয় উৎসৱ বিহুৱে কওক, আমি গোটেইখিনি জাতি ধৰ্ম, গোটেইখিনি জাতি উপজাতি, গোটেইখিনি মানুহ একেলগে আমি এইবিলাক পালন কৰি থাকোঁ। আৰু আমাৰ মাজত ভাতৃত্ববোধ স্থাপন হয়, বন্ধুত্বমূলক আমাৰ ইয়াত আছে। আমি গোটেইখিনি মানুহ একেলগে থাকি আমাৰ বিলাসীপাৰাৰ মানুহখিনি আমি একেলগে লগে ভাগে থাকি আমি দুৰ্গা উৎসৱ পালন কৰোঁ। আমাৰ কালী পূজা, ঈদ, মেহফিল বা বিহু এইবিলাক আমি পালন কৰি থাকোঁ। বিলাসীপাৰা যিটো বিভিন্ন সংঘ আছে, কিমানখন দুৰ্গা পূজা আপুনি সংঘ বুলি জানে নেকি? বিলাসীপাৰাত বহুত, বিলাসীপাৰা চাপৰৰ পৰা আৰম্ভ কৰি বহলপুৰৰ পৰা আৰম্ভ কৰি ইয়াত ইফালে নয়াৰ হাটলৈকে আমাৰ পাণবাৰীলৈকে বহুত ইয়াত হৈছে। মোটামুটি ধৰক ইয়াত ৮০টামান এনেকুৱা দুৰ্গা মণ্ডপ আছে। আৰু এই দুৰ্গা মণ্ডপত যতদূৰ সম্ভৱ মই গোটেইখিনিতেই নোৱাৰিলেও মেক্সিমাম জেগাতেই মই গৈ প্ৰতিটো দুৰ্গা মণ্ডপত যিবিলাক আমাৰ সমিতি আছে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰি আহিছিলোঁ। আৰু আজি
আমাৰ ইয়াত গোটেইখিনি আমাৰ ইয়াত বিসৰ্জন দিয়াৰ কাৰণে আমাৰ দুৰ্গা মাৰ ইয়াত বিসৰ্জন হ'ব আৰু এই দুৰ্গা মাৰ বিসৰ্জনত যাতে আমাৰ ইয়াৰ পৰা কোনো ধৰণৰ যাতে আমাৰ ভিতৰত কোনো কাজিয়া পেচাল বা আমাৰ ভিতৰত যাতে কোনো দুষ্কৃতিকাৰীয়ে কোনো অন্যায় কৰিব নোৱাৰে, আমি যাতে গোটেইখিনি আমি মিলাপ্ৰীতিভাৱে থাকিব পাৰোঁ। আজিৰ দিনৰ পৰাই আমি গোটেইখিনি হিন্দু মুছলমান জৈন খ্ৰীষ্টান ইছাই আমি গোটেইখিনি মানুহ ইয়াত আমি প্ৰতিজ্ঞাবদ্ধ আৰু আগতে আমাৰ ইয়াত কোনো গণ্ডগোল হোৱা নাই। আমি গোটেইখিনি জাতি ইয়াত মিলিজুলিয়ে আছিলোঁ আৰু সন্মুখতে আমাৰ ইয়াত ভালভাৱে মিলিজুলি থাকিম বুলি আমাৰ ইয়াত গোটেইখিনি মানুহ প্ৰতিজ্ঞাবদ্ধ। অইন বছৰৰ তুলনাত এইবুলি আমি দেখিবলৈ পাইছোঁ যে বিজয়া দশমীৰ দিনা উলাহ মালমাহে অইন বছৰ হেৰি কৰিছে, বিজয়া দশমীৰ দিনা পালন কৰিছিল, কিন্তু এইবুলি দেখা নাপাওঁ। সেইকাৰণে চাওক, ক'ভিড-19 আমাৰ সমাজখনক জৰুৰা কৰি পেলাইছে। ক'ভিড-19 আমাৰ সমাজৰ প্ৰত্যেকজন মানুহকেই অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণে, এতিয়া টকা পইচা নথকাৰ কাৰণে প্ৰত্যেকজন মানুহেই উৎসাহ বুলি তেওঁলোকৰ মনত যদিও আছে, কিন্তু টকা পইচাৰ অভাৱক কৰিব পৰা নাই। এইবুলি যদিও ক'ভিড অলপ কমিছে, হয়তো পালন কৰি আছে ঠিকেই, কিন্তু অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণে এইটো হৈছে। ঠিক আছে।